নমস্কাৰ বন্ধু-বান্ধৱীসকল, অনলাইন হেল্প আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকৰ যদিহে এখন পান কাৰ্ড আছে নাইবা এখন আধাৰ কাৰ্ড আছে, তো আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। তো পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক 2021 চনৰ ছেপ্টেম্বৰ মাহত 30 তাৰিখলৈকে দিয়া আছিলে। তো তাৰপিছত ডেট বঢ়াই 2022 চনৰ মাৰ্চ মাহৰ 31 তাৰিখলৈকে বৰ্তমান বঢ়াই দিয়া হৈছে। তো কেনেকৈ লিংক কৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণভাৱে জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, তো আপোনালোকে যদিহে মোৰ চেনেলত প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব, যাতে মই দিয়া সকলোবোৰ ভিডিঅ' সকলোতকৈ আগতে আপুনি পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপুনি আপোনাৰ যিকোনো মোবাইল বা কম্পিউটাৰত যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি ল'ব। তো মই অপেৰা ব্ৰাউজাৰ অপেন কৰি লৈছোঁ। তাৰপিছত আপুনি চাৰ্চ বাৰত টাইপ কৰি দিব ইনকাম টেক্স ডিপাৰ্টমেণ্ট। এটা সার্চ কৰিব ইনকাম ট্যাক্স ডিপার্টমেন্ট। তো ইনকাম ট্যাক্স ডিপার্টমেন্ট তো ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াতে তলত দেখিবলৈ পাইছে স্ক্ৰল ডাউন কৰি আহি হোম, তাৰপিছত ইনকাম ট্যাক্স ডিপার্টমেন্ট। তো ইয়াতে আপুনি দেখিবলৈ পাইছে হোম, তাৰপিছত ইনকাম ট্যাক্স ডিপার্টমেন্ট। তো আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন পেজ খোল খাব। তাৰপিছত এই পেজত আপোনালোকে দেখিবলৈ পাইছে তো ইয়াতে ই ভেৰিফাই ৰিটাৰ্ণ, লিংক আধাৰ, ই পে টেক্স, ইনকাম টেক্স ৰিটাৰ্ণ, ভেৰিফাই your পান নাও, 10 ডিটেইলছ, টেক্স ইনফৰমেশ্যন, লিংক আধাৰ ষ্টেটাছ, তাৰপিছত অথেণ্টিকেট নটিছ, নাও your AO। তো বহুতখিনি অপশ্যন দেখিবলৈ পাইছে। তো আমি যিহেতু আমাৰ আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰা নাই, তো সেই বিষয়ে আমি জানিম। তো আমি ইয়াতে লিংক আধাৰ অপশ্যনত ক্লিক কৰিব লাগিব। তো আমি ইয়াতে লিংক আধাৰ অপশ্যনত ক্লিক কৰি দিম। ইয়াতে মই লিংক আধাৰ অপশ্যনত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপুনি দেখিবলৈ পাইছে তো এনেকুৱা এখন পেজ খোল খাইছে। তো ইয়াতে দেখিবলৈ পাইছে লিংক আধাৰ, তাৰপিছত দিয়া আছে ইয়াতে এণ্টাৰ দ্য ফলোইং ডিটেইলছ। তো ইয়াতে আপোনাৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। তো ইয়াতে পান, ইয়াতে ষ্টাৰ মাৰ্ক দিয়া আছে, তো যিটো লাল ষ্টাৰ মাৰ্ক দিয়া আছে তো এইটো আমি ফিল আপ কৰিব লাগিব। তাৰপিছত আমি ইয়াতে পান নম্বৰ ফিল আপ কৰি দিম। তো মোৰ যিহেতু বৰ্তমানে লিংক কৰিবলগীয়া নাই, তো মই প্ৰচেছটো মাত্ৰ দেখাই দি আছোঁ আপোনালোকক। তো আপোনালোকে ইয়াতে পান নম্বৰটো ক্লিক কৰি দিব। তাৰপিছত ইয়াতে দ্বিতীয় অপশ্যনটো আছে আপোনাৰ আধাৰ নাম্বাৰ। তো ইয়াতে আধাৰ নাম্বাৰ ইয়াতে ষ্টাৰ মাৰ্ক দিয়া আছে। আমি যিহেতু আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিম, তো ইয়াতে প্ৰথমটোত পান কাৰ্ড নম্বৰ আমি দিবই লাগিব, আৰু দ্বিতীয় যি আধাৰ নাম্বাৰ দিয়া আছে ইয়াতে আমি আধাৰ নাম্বাৰটো দিবই লাগিব। তো ইয়াতে দেখিবলৈ পাইছে নেম এজ পাৰ আধাৰ। তো ইয়াতে আপোনাৰ যিটো আধাৰ কাৰ্ডত নাম আছে তো সেই নামটো আপুনি ইয়াতে ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনাৰ যিকোনো এটা মোবাইল নম্বৰ ইয়াতে টাইপ কৰি দিব।
টাইপ কৰি দিয়াৰ পিছত আপুনি ইয়াতে দেখিবলৈ পাইছে দুটা বক্স তো আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড তো আপোনাৰ আধাৰ কাৰ্ড ডেট অফ বাৰ্থটো ঠিকে আছে তো যদি ঠিকে আছে তো ইয়াতে ক্লিক কৰি দিব আই এগ্ৰি ভেলিডেট মাই আধাৰ ডিটেইলছ তো আপুনি সম্পূৰ্ণ আধাৰ ডিটেইলছটো ভেলিডেট আপোনাৰ সম্পূৰ্ণ আধাৰ ডিটেইলছটো সম্পূৰ্ণ শুদ্ধ হয় নে নহয় তো যদি শুদ্ধ হয় তে অশুদ্ধ হ'লেতো আপোনাৰ লিংক নহ'বই তো শুদ্ধ হ'বই লাগিব তো ইয়াতে টিক মাৰ্ক বহাই দিব টিক মাৰ্ক বহাই দিয়াৰ পিছত ইয়াতে ৰাইট সাইডত আপুনি দেখিবলৈ পাব ৰাইট সাইডত আপুনি দেখিবলৈ পাইছে ইয়াতে লিংক আধাৰ তো লিংক আধাৰত আপুনি ক্লিক কৰি দিব লিংক আধাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা সাকসেসফুল হৈ যাব তো এনেকৈ আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰি ল'ব পাৰিব তো আজিৰ ভিডিঅ'টো ইমানেই আছিল আগলৈ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই